फैगौ दुर्गा फुजाखौ लानानै मुखुबा बांबोदों फुजा खुंफुं आफादनि गेजेराव। रायजोनि गुबुन गुबुन ओनसोलफोरजों लोगोसे बाक्सानि खाथियाव थानाय बजालिनि मादुपुराव दुर्गा उत्सवनि जेरैबो लाहार फाहार। फाख्रिगुरि मादुपुर लाइमोन क्लाबनि बानजायनायाव सानब्रैनि मेहेरगोनां हाबाफारिजों श्री श्री दुर्गा फुजा महा उत्सवनि लाहार फाहार खालामदों होननानै मिथिहोनानै कलकातानिफ्राय हांख्रायहरनाय देंखोगिरि, मेथाइ रोजाबनाय हाबाफारि, फायारवर्क्स आरो बाउल्स बायदि हाबाफारि मावफुंनाय जागोन होननानै मिथिहोदों खुंफुं आफादा। मख'नो गोनांदि मादुपुर रुपहि ओनसोलाव बे खेबाव मोनब्रै फुजा कमिटिया साखाफारा जादों दुर्गा फुजा महा उत्सव खुंफुंनो थाखाय। এবার আমার প্রস্তুতি দুর্গাপূজা আমার চতুর্থ বার্ষিক এবার আমার কলিকাতার পরা সাংস্কৃতিক সন্ধ্যা আছে বাউল গান, এইটো হব আমার নবমীর দিনা। আর আমার ড্যান্স আছে কম্পিটিশন, সিঙ্গিং কম্পিটিশন, আর সাংস্কৃতিক সন্ধ্যা উলুধ্বনি, এইবিলাক তো আমার লোকেল থাকিব। এইবিলাক কার্যসূচী আমার 4 দিনীয়া, 4 দিনীয়া মানে 5 দিনা হয়, ষষ্ঠীর পর একদম দশমীলৈকে। মণ্ডপ যেটো বনাই আছে এইটো থিম কিবা আছে নেকি? থিম কিবা হ'ব নেকি? থিম সেনেকৈ থিম বুলি নাম দিয়া নাই আমি। প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে, মোটামুটি 70% হৈ গৈছে। আজি ক্লিয়াৰ হ'ব, তেওঁলোকে কৈছে আজি ক্লিয়াৰ দিম আমি। বিশেষ কি থাকিব? কিবা নতুন নতুন বনাই আছে? নতুন নতুন আমাৰ আকৰ্ষণ হ'ব মেইনলি পাহাৰ বনাই আছোঁ, কিবা থাকিব, বহুত আকৰ্ষণীয় বস্তু থাকিব, লাইটিং থাকিব। আমাৰ এইবাৰ বেছিভাগ হ'ব লাইটৰ বাহাদুৰি বেছি থাকিব এইবাৰ। থাকিব আমাৰ জয়া বিশ্বাস থাকিব। তো এই বাউল গানৰ কাৰণে অনা হৈছে কলকাতাৰ পৰা। বিশেষ এনে মানে ইউনিক ধৰণৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে। এইটো হয়তো এইটো এৰিয়াত এনেকুৱা দুৰ্গা পূজাত কৰা হোৱা নাই আগে পিছে। তো এইটো অলপ মানে বেলেগৰ পৰা অলপ বেলেগ থাকিব। আৰু মূৰ্তিটো আমি ইয়াতে বনাইছোঁ, মূৰ্তি সম্পূৰ্ণ হৈছে, মূৰ্তিৰ কাম। এতিয়া পেণ্ডেলৰ কামটো আমাৰ সম্পূৰ্ণ হ'ব, আজি ডিক্লেয়াৰ দিব বুলি কৈছে। বাজেট কিমান টকা পূজা? বাজেট 5 লাখ।